ফেচবুকে সৰু কিবা এটা পইচা দিয়ে আৰু সেই পইচাটো মই যিহেতু পাই আছোঁ মোৰ লগৰখিনিও পাওক বা মোৰ নমস্কাৰ। যদি আপুনি ফেচবুক চলায় বা ফেচবুকত একাউণ্ট আছে আপোনাৰ, তেতিয়াহ'লে এই ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈ চাব, বহুখিনি কথা জানিব পাৰিব। বৰ্তমান সময়ত ফেচবুকে বিভিন্ন ধৰণে পইচা বা আপুনি ফেচবুকত কাম কৰিলে বিভিন্ন ধৰণে পইচা ইনকাম কৰিব পাৰি। বৰ্তমান সময়ত ফেচবুকৰ পৰা কণ্টেণ্ট মনিটাইজেশ্যন, অৰ্থাৎ আপুনি এখন ফটো দিলে সেই ফটোখন যদি আপোনাৰ পেজটো বা আপোনাৰ প্ৰফাইলটো যদি কণ্টেণ্ট মনিটাইজেশ্যন হৈ গৈছে, তেতিয়াহ'লে আপলোড দিয়া ফটোখনৰ পৰা আপুনি পইচা ইনকাম কৰিব পাৰিব। বহুতে নাজানে যে মই কেনেকৈ কৰিম কণ্টেণ্ট মনিটাইজেশ্যনটো এপ্লাই বা কণ্টেণ্ট মনিটাইজেশ্যন পৰা মই ফেচবুকৰ পৰা কেনেকৈ পইচা পাম, বহুতে নাজানে। গতিকে এই ভিডিঅ'টো বনাইছোঁ, আপুনি চাওক। ইয়াত চাই আপুনি নিশ্চয় লাভান্বিত হ'ব। কাৰণ ফেচবুকটো এনেই চলাই কি লাভ? আপোনাৰ নেট খৰচ হৈ আছে, আপুনি একো নাপায় ফেচবুকৰ পৰা। কিন্তু যদি আপুনি আপোনাৰ একাউণ্টটো গৈ প্ৰফেশ্যনেল মোড অন কৰি লয়, কেনেকৈ কৰিব লাগে মই সেইটোও দেখুৱাই দিম। আপুনি প্ৰফেশ্যনেল মোড অন কৰাৰ পিছত, এনেতো ফেচবুকত আপুনি বিভিন্ন ধৰণৰ ফটো ভিডিঅ' আপলোড দি থাকে। প্ৰফেশ্যনেল মোড অন কৰাৰ পিছত যেতিয়া আপুনি ফটো ভিডিঅ' আপলোড দিব, তাৰ বিনিময়ত আপুনি পইচা পাব যেতিয়া আপোনাৰ কণ্টেণ্ট মনিটাইজেশ্যন হ'ব। আপুনি ডেইলি ফটো ভিডিঅ' আপলোড দি থাকিব লাগিব। আৰু তাৰ মাজতে আৰু এটা আছে, আপোনাৰ চেলেঞ্জ আহিব। উইকলি চেলেঞ্জ বুলি এটা আপোনাৰ চেলেঞ্জ আহিব, যিটো আমি সম্পূৰ্ণ কৰিব লাগিব। উইকলি চেলেঞ্জটো ইমান টান নহয়, তাত সোনকালে হৈ যায়। কিন্তু তাত এটা ষ্টাৰ চেলেঞ্জ বুলি এডভান্স চেলেঞ্জ আহে। সেই চেলেঞ্জটো কমপ্লিট কৰিবলৈ আপোনাক বেলেগে ষ্টাৰ দিব লাগিব, যাৰ জৰিয়তে আপুনি সেই চেলেঞ্জটো কমপ্লিট কৰিব লাগিব। বেছি নহয়, 100টা ষ্টাৰ লাগিব। আৰু সেইটো কৰিবলৈ হ'লে আপুনি কেনেকৈ কৰিব, মই তাৰো এটা আপোনালোকক বুদ্ধি শিকাই দিম। আপুনি সেই বুদ্ধিৰ জৰিয়তে কৰিব পাৰিব কেনেকৈ ষ্টাৰ চেলেঞ্জ কমপ্লিট কৰিব। প্ৰথম কথা, আপুনি যেতিয়া উইকলি চেলেঞ্জৰ বাবে আহিব, উইকলি চেলেঞ্জটো সম্পূৰ্ণ কৰাৰ সময়ত আপোনাৰ বাকীবোৰতো হৈ যাব। ষ্টাৰ চেলেঞ্জটোৰ বাবে তো আপোনাৰ নিচিনা যিজনে আৰু এনেকুৱা উইকলি চেলেঞ্জ কৰি আছে, তেখেতৰ লগত কথা পাতক, চেষ্টা কৰক। কথা পাতি ক'ব, আপুনি মোক ষ্টাৰ দি দিয়ক, মই আপোনাক ষ্টাৰখিনি দি দিম। তেতিয়া দুয়োজনৰে সমান হৈ যাব, কমপ্লিট হৈ যাব তুৰন্ত। আৰু সেনেকৈ কমপ্লিট হোৱাৰ পিছত আপুনি যেতিয়া ফেচবুকত ফটো পোষ্ট আপলোড কৰি থাকিব, এমাহ দুমাহ কাম কৰাৰ পিছত আপোনাৰ কণ্টেণ্ট মনিটাইজেশ্যন ছেটআপ বুলি আহিব, যিটো বৰ্তমান মই পাইছোঁ। আৰু ফেচবুকে মোক ফটো আপলোড দিয়াৰ বিনিময়ত, বেছি বুলিতো নকওঁ কাৰণ আমাৰ বেছি ফলোৱাৰ্ছ নাই, গতিকে কম ফলোৱাৰ্ছৰ বিনিময়ত ফেচবুকে সৰু কিবা এটা পইচা দিয়ে। আৰু সেই পইচাটো মই যিহেতু পাই আছোঁ মোৰ লগৰখিনিও পাওক বা আমাৰ অসমীয়া মানুহখিনি আৰু পাওক এনেকুৱা ধৰণৰ সুবিধাবিলাক। তাৰ কাৰণে মই এই ভিডিঅ'টো বনাইছোঁ। গতিকে আপুনিও পাওক, সেইটো কাৰণে মই এইটো ভিডিঅ' বনাইছোঁ। আৰু আপুনি যেতিয়া কণ্টেণ্ট মনিটাইজেশ্যন কাম কৰিব লাগিব, কিন্তু ডেইলি আপুনি ফটো ভিডিঅ' আপলোড দি থাকিব লাগিব, তেতিয়াহে আপোনাৰ এনেকুৱা সুবিধাখিনি পাব। চ'